এইবাৰ চাওঁচোন বলক কিনো দেখা পাওঁ। এইফালে এখন গাড়ী দেখিছোঁ। সেই গাড়ীখনত আচলতে সকলোবিলাক উঠি গোটেই চিৰিয়াখানাখন চাব পাৰি, কিন্তু আমি খোজকাঢ়িয়ে গ'লোঁ কাৰণ তেনেদৰে চোৱা মজাটো অলপ বেলেগ, খোজকাঢ়ি যোৱা মজাটো অলপ বেলেগ। ইয়াত আমি সকলোবিলাক সাপ সংৰক্ষিত কৰি থোৱা দেখা পালোঁ আৰু সেইবোৰ চাই বহুত বেছি ভাল লাগিল। তথাপিও ভালদৰে দেখাব নোৱাৰিলোঁ কাৰণ গ্লাছৰ ভিতৰত থকা সাপকেইডাল এইফালে কেমেৰাত উঠা নগ'ল, সেইকাৰণে ভালকৈ দেখাব নোৱাৰিলোঁ। এই সাপডাল আচলতে গছৰ পাতৰ মাজত থকা বুলি কোৱা হয়, সেউজীয়া সাপডাল। ইফালে এডাল সিডাল সাপ হৈছে চকৰি ফেটি বুলি কয় আৰু এডাল লুকাই আছে বৰ্তমান। আচলতে ভালদৰে সাপসমূহ দেখাব নোৱাৰিলোঁ, তথাপি অলপ চেষ্টা কৰিছিলোঁ দেখাবলৈ। আচলতে খোজকাঢ়ি কাঢ়ি ইমানেই ভাগৰ লাগিলে অলপ দেৰি ৰৈ বিভিন্ন জেগাৰ পৰা অহা মানুহৰ লগত আমি কথা বতৰা পাতিলোঁ আৰু তেওঁলোকেও ক'লে, তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰিলে আমাৰ লগত। সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু কি দেখা পাওঁ সেই যাত্ৰাতে গৈ আছোঁ। চাওকচোন কি দেখা পাওঁ, আপোনালোকেও চাই থাকক মোৰ লগতে। আৰু এইফালে দেখা পালোঁ আমি এজাক হৰিণা, য'ত কিছুমানে পানী খাই আছিলে আৰু কিছুমানে গঁৰালত সোমাই আছিলে। বহুত দূৰৰ পৰা দেখাৰ কাৰণে ধৰিব নোৱাৰিলোঁ এইটো কি হৰিণা, সেইকাৰণে মই হৰিণা বুলি কৈছোঁ, হয়তো ইয়াৰ বেলেগ নামো থাকিব পাৰে। ইফালে হৈছে হৰিণাৰ গঁৰালটো আৰু ইয়াত দেখা পাইছে আপোনালোকে বহুত হৰিণা বহি আছে, কিছুমান শুই আছে আৰু মই ভাবিলোঁ আপোনালোককো দেখাওঁ হৰিণাৰ গঁৰালটো। ভাগৰ লাগিছে নেকি? নাই নাই লগা নাই ভাগৰ। কেনেকুৱা লাগিছে? আমি চিৰিয়াখানা চাই তেতিয়া ভাল লাগিছে চাই। সেইফালে চাবলৈ আহিলোঁ শিয়াল। ইফালে শিয়ালে গা ধুই আছে। সেইকেইটা শিয়াল গা ধুই গৰমত শুই আছে। ভালদৰে দেখাব নোৱাৰিলোঁ, তথাপিও চেষ্টা কৰিছিলোঁ দেখাবলৈ। ইফালেনো কি দেখা পাওঁ চাওঁচোন বলক। এইফালে বহি আছে বাঘ। এয়া হৈছে বাঘ, যিটো চাবলৈ চিৰিয়াখানা যায় আৰু আমিও দেখা পালোঁ। আচলতে বহুত বেছি দূৰত আছিলে, কেমেৰা জুম কৰি কৰি ভিডিঅ'টো লৈছোঁ। সেয়া হামিয়াই আছে বাঘটোৱে। আচলতে সজাত সোমাই সোমাই টোপনি মাৰিয়ে থাকিব লাগিব, যিহেতু আবদ্ধ। গতিকে দেখাইছোঁ আৰু যিমানখিনি পাৰিছোঁ আপোনালোকে ভিডিঅ'টো আদৰি ল'ব বুলি আশা ৰাখিছোঁ। দুটা বাঘ এনেদৰে বহি শুই আছে আৰু লিখা আছে ওচৰতে যে অধিক ওচৰলৈ নাযাব, বিপদজনক বুলি। আৰু কথাটো সকলোৱে ভাবি সাৱধান হোৱা ভাল, কাৰণ বহুতো সৰু সৰু ল'ৰা ছোৱালী ওচৰত আছিলে। গতিকে মানে সাৱধান হ'লে নিজৰ কাৰণে ভাল আৰু। এইফালে দেখা পালোঁ শগুন। এয়া হৈছে শগুন দেখা পালোঁ। এইফালে এটা ডাঙৰ সজাত এগালমান শগুন আছিলে। এয়া শগুন দেখা পালোঁ, আপোনালোককো দেখাইছোঁ যিমানখিনি পাৰিছোঁ। এইফালে দেখা পালোঁ এটা মৰম লগা ভালুক। মৰম লগা বুলি এইকাৰণে কৈছোঁ কাৰণ সি যিবোৰ মানে কৰি আছে সেইবিলাক দেখি সকলোৱে হাঁহিছে আৰু সকলোৱে ফূৰ্তি পাইছে। এইটো হৈছে ভালুকটো। ই একদম পূৰা টোপনিয়াই আছে আৰু দেখি বহুত বেছি ধুনীয়া লাগিলে ভালুকটোক। এয়া চাওকচোন, মই অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। সকলোৱে তাক ভিডিঅ' কৰা দেখি সি শুই থাকিলে ইফালে মুখ কৰি। এয়া চাওক, সঁচাকৈ দেখিবলৈ বহুত বেছিয়ে ধুনীয়া।
আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আমি মৰা কেইখনমান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ভিডিঅ'টো কেনে পালে কমেণ্টত ক'বলৈ নাপাহৰিব। ধন্যবাদ।